নমস্কাৰ আজি আমি নতুন এটা অধ্যায় আৰম্ভ কৰিবলৈ গৈ আছো হাই সেকেন্ডাৰী সেকেন্ড ইয়াৰৰ মানৱ ভূগোল বিষয়টিৰ আমি মানৱ সম্পদ বিকাশৰ যেটো অধ্যায় আছে সেই অধ্যায়টো আমি আলোচনা কৰিম আজি গতিকে প্ৰথমে আমাৰ আছে যে মানৱ সম্পদ কাক বোলে নিৰ্ধাৰিত সময়সীমাৰ পৰিসৰত অঞ্চল একোটাৰ অধিবেশীয়ে আহৰণ কৰা ধনাত্মক দিশৰ গুণগত পৰিৱৰ্তনক অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বোলে যে নিৰ্ধাৰিত সময়সীমাৰ পৰিসৰত কোনো এটা অঞ্চলত যিমান বিলাক অধিবাসী আছে যিমান বিলাক মানুহে বাস কৰে সেই মানুহবিলাকে যিবিলাক মানুহ বাস কৰে সেই মানুহবিলাকে ধনাত্মক দিশত গুণগত পৰিৱৰ্তনক সেই মানুহবিলাকৰ যি গুণগত পৰিৱৰ্তন হৈছে আৰু সেই পৰিৱৰ্তনটো ধনাত্মক দিশত হৈছে মানে গুণগত দিশটো ভাল হৈছে গুণগত দিশটো ভালৰ পিনে গৈছে অঞ্চলটোৰ মানৱ সম্পদ উন্নয়ন বোলা হয় গতিকে কোনো এটা অঞ্চলৰ যিখিনি মানুহ থাকে সেই মানুহখিনিৰ বা যি বাস কৰা লোকসকলৰ যি ধনাত্মক দিশত যি পৰিৱৰ্তন হয় তাকে মানৱ সম্পদ উন্নয়ন বোলা হয় আৰু পূৰ্বতে আৰ্থিক উন্নতিৰ লেখেৰে এই উন্নয়নৰ মাত্ৰা নিৰ্ধাৰণ কৰা হৈছিল যদিও 1990 চনৰ পাছৰ পৰা স্বাস্থ্য শিক্ষা বিকল্প পন্থা নিৰ্বাচন অৰ্হতাৰ সামগ্ৰিক আধাৰতহে মানৱ সম্পদ উন্নয়নৰ অৱস্থা নিৰ্ণয়ৰ পৰম্পৰা আৰম্ভ হয় পোনপ্ৰথমে মানুহৰ আৰ্থিক উন্নতিৰ লেখেৰে কিমান টকা পইচা আছে তাৰ ওপৰত নিৰ্ভৰ কৰি মানৱ সম্পদ উন্নয়ন হৈছে না সেইটো আমি আগতে নিৰ্ধাৰণ কৰিছিলো কিন্তু এতিয়া বুলি কওঁতে 1990 চনৰ পাছৰ পৰা স্বাস্থ্য শিক্ষা আৰু বিকল্প পন্থা নিৰ্বাচন অৰ্হতাৰ যি সামগ্ৰিক আধাৰ স্বাস্থ্য মানুহৰ স্বাস্থ্য উন্নতি হ'ব লাগিব শিক্ষাৰ উন্নতি হ'ব লাগিব আৰু যি মানুহৰ যোগ্যতা আছে নিজৰ অৰ্হতা আছে সেই অৰ্হতা বা যোগ্যতা ওপৰত ভিত্তি কৰি আমি যিকোনো কাম নিৰ্বাচন কৰি ল'ব পাৰিব লাগিব তেতিয়াহে আমি মানৱ সম্পদ উন্নয়ন হৈছে বুলি ক'ব পাৰিম গতিকে আমি নেক্সট পেজত যাম আৰু নেক্সট পেজত গোটেইখিনি কথা আমি আলোচনা কৰিম আমি প্ৰথমে পাইছো যে বৃদ্ধি আৰু উন্নয়ন যেহেতু আমি মানৱ সম্পদ উন্নয়ন বুলি কৈছো গতিকে উন্নয়ন মানে কি আৰু তাৰ লগতে বৃদ্ধিটো আৰু উন্নয়ন ইয়াৰ মাজত কি তুলনামূলকভাৱে আমি কথাখিনি আলোচনা কৰিম বৃদ্ধি আৰু উন্নয়ন শব্দৰ দ্বাৰা নিৰ্ধাৰিত সময়সীমাৰ পৰিসৰত ঘটা অৱস্থাৰ পৰিৱৰ্তনক বুজোৱা হয় বৃদ্ধি আৰু উন্নয়ন এই দুটা শব্দ এটা নিৰ্দিষ্ট সময়সীমাৰ পৰিসৰত যি পৰিৱৰ্তন হৈছে কোনো এটা বস্তুৰ বা কিবা এটা অৱস্থাৰ যি পৰিৱৰ্তন হৈছে সেই পৰিৱৰ্তনকে আমি বুজাও বৃদ্ধি আৰু উন্নয়ন বুলি পেলাই অৱশ্যে বৃদ্ধি মানে সচৰাচৰ পৰিমাণগত পৰিৱৰ্তনকহে বুজায় আমি যদি বৃদ্ধি বুলি কওঁ তেতিয়া আমি কি বুলি ভাবিম যে এজনৰ পৰা দুজন মানুহ হৈছে টকা 1 টকাৰ পৰা 2 টকা হৈছে সেইখিনি বুজি পাম মানে পৰিমাণগতভাৱে যি বাঢ়ে যি পৰিৱৰ্তন হয় সেইটো হৈছে বৃদ্ধি তদুপৰি কোনো এক ৰাশি অথবা অৱয়ৱৰ বৃদ্ধি অৰ্থাৎ কালানুক্ৰমিক পৰিৱৰ্তন কেতিয়াবা ধনাত্মক আৰু আন কেতিয়াবা ঋণাত্মক দিশত হ'ব পাৰে কিন্তু আমি জানো যে কোনো এটা ৰাশিৰ বা কিবা এটা বস্তুৰ বৃদ্ধি বা কালানুক্ৰমিক যিটো পৰিৱৰ্তন সেইটো কেতিয়াবা ধনাত্মক আৰু কেতিয়াবা ঋণাত্মক হ'ব পাৰে বৃদ্ধি ধনাত্মক হলে বাঢ়ি যোৱা বুজাব আৰু বৃদ্ধি ঋণাত্মক হলে কমি যোৱা বুজাব উদাহৰণস্বৰূপে জনসংখ্যা বৃদ্ধিৰ হাৰ সময় আৰু অৱস্থান ভেদে ধনাত্মক আৰু ঋণাত্মক দিশত হোৱা দেখা যায় এতিয়া জনসংখ্যা বৃদ্ধিৰ যিটো হাৰ সেইটো কেতিয়াবা বেলেগ বেলেগ ঠাইত জনসংখ্যা বৃদ্ধিৰ হাৰটো বেছি হোৱা দেখা যায় আৰু কিছুমানত জনসংখ্যা বৃদ্ধিৰ হাৰটো কম হোৱা দেখা যায় গতিকে য'ত জনসংখ্যা বৃদ্ধিৰ হাৰ বেছি হৈছে তাক আমি বৃদ্ধিৰ হাৰটো আমি ধনাত্মক হিচাপত কম আৰু য'ত জনসংখ্যা বৃদ্ধিৰ হাৰ কম হৈছে তেতিয়া আমি সেই বৃদ্ধিৰ হাৰক ঋণাত্মক হিচাপে পাওঁ আনহাতে উন্নয়ন মানে কোনো এক অৱয়ব অথবা ৰাশিৰ ধনাত্মক গুণগত পৰিৱৰ্তনকে বুজোৱা হয় আৰু উন্নয়ন বুলি ক'লে আমি কি বুজি পাওঁ যে কিবা এটা বস্তুৰ কিবা এটা বস্তুৰ আমি গুণগত পৰিৱৰ্তনক বুজি পাওঁ আৰু সেইটো হ'ব ধনাত্মক উন্নয়ন মানে যে মোৰ উন্নতি হৈছে বা মোৰ উন্নয়ন হৈছে বুলি ক'লে মই কি বুজি পাম যে মোৰ গুণগত মানদণ্ড ভাল হৈছে মোৰ যদি আগতে বেমাৰ হৈ আছিল এতিয়া মোৰ বেমাৰ নোহোৱা হৈছে মই শাৰীৰিকভাৱে সুস্থ হৈছো মোৰ গুণটো বাঢ়ি গৈছে
তেনেকুৱা ধৰণৰ অৱস্থা আমি কওঁ যে উন্নয়ন হোৱা বুলি। অৰ্থাৎ পূৰ্বতে বাহাল থকা অৱস্থা অধিক সুবিধাজনক আৰু বাঞ্ছনীয় পৰ্যায়লৈ ঘটা পৰিৱৰ্তনকহে উন্নয়ন বোলা হয়। কিবা এটা বস্তু বা কিবা এটা অৱস্থা আছিল এটা সময়লৈকে, কিন্তু সময়ৰ পৰিৱৰ্তনৰ লগে লগে সেই বস্তুটোৰ আৰু অলপ আমি সুবিধা পাইছো। এতিয়া আগতে আমি টেলিফোন পাইছিলো, আৰু সেই টেলিফোনটো কেনেকুৱা আছিল যে এটা ৰিচিভাৰ থাকে, ৰিচিভাৰটো উঠাই পেলাই কাণত ল'ব লাগে, তেতিয়া আমি কথা পাতিব পাৰোঁ। ডায়েলাৰ এটা আছে, ডায়েলাৰত আমি নাম্বাৰ মাৰি পেলাই তেনেকে ফোনটো ৰিচিভ কৰিব পাৰোঁ। কিন্তু এতিয়া লাহে লাহে কি হ'ল, লাহে লাহে মোবাইল আহি গ'ল। মোবাইল অতত আমি লৈ ফুৰিব পাৰোঁ, ফোন কৰিব পাৰোঁ। আকৌ এতিয়া বৰ্তমান এনেকুৱা আছে যে স্মাৰ্টফোন, মানে গুণগত মানদণ্ডত বাঢ়ি গৈ আছে। স্মাৰ্টফোন আহিল, ফোন কৰিব পাৰি, ফটো উঠিব পাৰি, ইণ্টাৰনেটৰ কানেকশ্যন লৈ পেলাই আমি বিভিন্ন কথা জানিব পাৰোঁ মোবাইলৰ জৰিয়তে। গতিকে এই যিটো ফোনৰ পৰা চেলফোন আহিল, মানে লেণ্ডলাইন যিটো আগতে আছিল ফাৰ্ষ্ট, তাৰপিছত চেলফোন আহিল, চেলফোনৰ পিছত এতিয়া আকৌ স্মাৰ্টফোন আহিল। গতিকে লাহে লাহে বস্তুটোৰ কি হৈ আহিল যে উন্নতি ঘটি আহিল, ডেভেলপমেণ্ট হৈ থাকিল। সেইটোকে আমি কওঁ যে এইটোকে কওঁ আমি উন্নয়ন বুলি। গতিকে ধনাত্মক দিশত ঘটা অৱয়ব আৰু অথবা ৰাশিৰ গুণগত বৃদ্ধিক উন্নয়ন বুলিব পাৰি। কিবা এটা বস্তুৰ ধনাত্মক দিশত তাৰ অৱয়বটোৰ গুণগত যিটো বৃদ্ধি হ'ব তাকে আমি উন্নয়ন বুলিব, যে গুণৰ বৃদ্ধি হ'ব, সংখ্যাৰ বৃদ্ধি নহয়, কিন্তু গুণৰ বৃদ্ধি হ'লে আমি তাক উন্নয়ন বুলি কওঁ। আৰু যেতিয়া সংখ্যাত বৃদ্ধি হ'ব তেতিয়া আমি তাক বৃদ্ধি বুলি কওঁ। সংখ্যাত যেতিয়া বেছি হ'ব তেতিয়া বৃদ্ধি বুলি কওঁ। উদাহৰণস্বৰূপে চহৰ এখনৰ জনসংখ্যা 2 দশক সময়সীমাৰ অন্তত 1 লাখৰ পৰা 2 লাখলৈকে বৃদ্ধি স্বৰূপে পোৱা অথবা 90,000লৈ হ্ৰাস পোৱা ঘটনাক চহৰখনৰ জনসংখ্যাৰ যথাক্ৰমে 100% ধনাত্মক বৃদ্ধি আৰু 10% ঋণাত্মক বৃদ্ধি বুলি কোৱা হয়। যদি আমি এখন ঠাইৰ জনসংখ্যা চাওঁ, সেই জনসংখ্যা 1 লাখৰ পৰা যেতিয়া 2 লাখ হ'ব, তেতিয়া আমি 100% বাঢ়িল বুলি ক'ম, ধনাত্মক দিশ, ধনাত্মক বৃদ্ধি। আৰু যদি 1 লাখৰ পৰা 90,000 হ'ল, তেতিয়া আমি ক'ম যে 10% ঋণাত্মক বৃদ্ধি হৈছে। কমিছে কিন্তু আমি বৃদ্ধি বুলি কৈছোঁ, কিন্তু বৃদ্ধিটোক আমি কি বুলি কৈছোঁ, ঋণাত্মক বুলি কৈছোঁ। আৰু যেতিয়া বৃদ্ধিটোক আমি ধনাত্মক বুলি ক'ম তেতিয়া তাৰমানে বাঢ়িছে একচুৱেলি, আৰু যদি আমি বৃদ্ধিটোক ঋণাত্মক বুলি ক'ম তেতিয়াহ'লে একচুৱেলি কমে। কিন্তু এই বৃদ্ধিৰ হাৰৰ পৰা চহৰখনৰ উন্নয়ন সম্পৰ্কে স্পষ্টভাৱে একো ইংগিত পোৱা নাযায়। এতিয়া এই যে জনসংখ্যা 1 লাখৰ পৰা 2 লাখ হ'ল বা 1 লাখৰ পৰা 90,000 হ'ল, তাৰ মানে আমি বৃদ্ধিটো ধনাত্মক বা ঋণাত্মক হিচাপে পালোঁ, কিন্তু উন্নয়ন সেই ঠাইখনৰ হৈছে নেকি, সেই বস্তুটো আমি কেনেকৈ গম পাওঁ? সেই সম্পৰ্কে আমি জনসংখ্যা বৃদ্ধিৰ ফলত আমি গম নাপাওঁ, বা হ্ৰাসৰ ফলত গম নাপাওঁ যে চহৰখনৰ উন্নয়ন হৈছে নে নাই। আমি কি কথা লৈ গম পাওঁ যে কিন্তু আনহাতে একেটা সময়সীমাৰ অন্তত চহৰখনত চিটিবাছ সেৱাৰ প্ৰৱৰ্তন, সামূহিক শৌচাগাৰ নিৰ্মাণ, চিকিৎসা, বেংকিং প্ৰভৃতি সেৱাৰ সম্প্ৰসাৰণ আদিৰ যোগেদি চহৰীয়া সা সুবিধাৰ গুণগত মান বৃদ্ধি কাৰ্যক আমি সেই চহৰখনৰ উন্নয়ন বুলি কওঁ। যেতিয়া সেই চহৰখনত বেলেগ এটা সময়ৰ অন্তত, এটা নিৰ্দিষ্ট সময়ৰ ভিতৰত আমি যদি সেই ঠাইখনত চিটি বাছৰ সেৱাৰ প্ৰৱৰ্তন হোৱা দেখা পাওঁ, সামূহিক শৌচাগাৰ নিৰ্মাণ কৰা দেখা পাওঁ, চিকিৎসা, বেংকিং, এই যিবিলাক বিভিন্ন সা সুবিধা যেতিয়া আমি পাওঁ কোনো এখন ঠাইত, তেতিয়াহ'লে আমি কি বুলি ক'ম যে সেই চহৰখনৰ উন্নয়ন হোৱা বুলি ক'ম। কিন্তু আমি জনসংখ্যা বৃদ্ধি হৈছে বা জনসংখ্যা হ্ৰাস হৈছে তাক আমি উন্নয়ন হোৱা বুলি নকওঁ, তেতিয়া আমি চহৰখনৰ উন্নয়ন হোৱা বুলি। গতিকে গুণগতভাৱে উন্নয়ন হ'ব লাগিব, গুণগতভাৱে বাঢ়িব লাগিব। যোৱাটো শতিকাৰ কেইবা দশক জুৰি কেৱল মাত্ৰ আৰ্থিক অগ্ৰগতি লেখাৰে অঞ্চল একোটা অথবা ৰাষ্ট্ৰ একোখনৰ উন্নয়নৰ জোখ লোৱা হৈছিল। 1990 চনৰ আগত কি কৰা হৈছিল যে অকল টকা পইচাৰ লেখাৰে মানুহৰ উন্নয়নটো জোখা হৈছিল, অৰ্থাৎ বৃহৎ অৰ্থব্যৱস্থা ৰাষ্ট্ৰ এখনৰ উন্নয়নৰ ক্ষেত্ৰতো অগ্ৰগণ্য বুলি ধৰা হৈছিল। যিখন ৰাষ্ট্ৰৰ টকা পইচা বেছি আছে, আৰ্থিকভাৱে সবল, তেনেকুৱা এখন দেশক আমি উন্নত বুলি কৈছিলোঁ। কিন্তু সেই অনুক্ৰমে বহুমুখী অৰ্থব্যৱস্থাৰ বলত ৰাষ্ট্ৰীয় আয় বৃদ্ধি পোৱা বৃহৎ ৰাষ্ট্ৰ এখনৰ বেলিকা অধিকাংশ লোকে অভাৱ অনাটনৰ মাজত কাল কটোৱাৰ স্বত্তেও ৰাষ্ট্ৰখনৰ উন্নয়ন ঘটা বুলি আমি স্বীকৃতি দিয়া হৈছিল, আমি দিছিলোঁ। যে কোনো এখন ঠাইৰ বা কোনো এখন ৰাষ্ট্ৰৰ
বিভিন্ন ধৰণৰ আয় উপাৰ্জনৰ বিভিন্ন পথ আছে তেওঁলোকৰ, গতিকে তেওঁলোকে ৰাষ্ট্ৰীয় আয়টো বঢ়াই আছে। সেই ৰাষ্ট্ৰীয় আয়টো আমি গম পাইছো আৰু তাৰ ফলতে আমি কৈছো যে সেই ঠাইখনৰ বা সেই ৰাষ্ট্ৰখনৰ উন্নয়ন হৈছে, উন্নত ৰাষ্ট্ৰ বুলি। কিন্তু সেই দেশখনৰ মাজত কিছুমান মানুহ এনেকুৱাও থাকিব পাৰে যি নেকি অভাৱ অনটনত গুচি আছে, তাৰ যিটো পাৰ কেপিটা ইনকাম সেইটো একচুৱেলি নাথাকিব পাৰে, কম থাকিব পাৰে। গতিকে আমি অকল টকা পইচাৰ লেখাৰ পৰা ৰাষ্ট্ৰখনৰ আৰ্থিক অৱস্থাটো চাই আমি ক'ব নোৱাৰো যে সেই ৰাষ্ট্ৰখন উন্নয়ন হৈছে নে নাই। গতিকে নতুন কনচেপ্ট আহিছে এতিয়া, আৰু এতিয়া সেইকাৰণে স্বাস্থ্য, শিক্ষা বা অৰ্হতা, যোগ্যতা এইবিলাকৰ ওপৰত, অৰ্হতা, যোগ্যতা, নিৰ্বাচন, এনেকুৱা ধৰণৰ কথাবিলাকৰ ওপৰত ভিত্তি কৰি আমি এখন ৰাষ্ট্ৰৰ মানৱ সম্পদ উন্নয়ন হৈছে নে নাই সেইটো আমি এতিয়া বৰ্তমান নিৰ্ধাৰণ কৰোঁ। অৰ্থাৎ জীৱন যাপনৰ গুণগত মানকে ধৰি ৰাষ্ট্ৰ এখনৰ জনসাধাৰণে উপভোগ কৰা সুযোগ সুবিধা, ব্যক্তি স্বাধীনতা আৰু নিৰাপত্তা আদি বিষয়সমূহক উন্নয়নৰ মাপক হিচাপে তেতিয়ালৈ বিচাৰ কৰা নাছিল। দৰাচলতে যোৱাটো শতিকাৰ ৮০ আৰু ৯০ দশক দুটাৰ সন্ধিক্ষণৰ আগে পাছে মহবুব উল হক আৰু অমৰ্ত্য সেন আদি প্ৰভৃতি দক্ষিণ এছিয়াৰ অৰ্থনীতিবিদসকলৰ যত্নৰ ফলতে আৰ্থিক অগ্ৰগতিৰ সমান্তৰালভাৱে জনকল্যাণৰ দিশটোৱে উন্নয়নৰ সূচকসমূহৰ মাজত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। গতিকে যোৱাটো শতিকাৰ সন্ধিক্ষণত, ৮০ আৰু ৯০ দশকৰ সন্ধিক্ষণত, 1990 আৰু ৮০ৰ ভিতৰত কি হৈছিলে, মহবুব উল হক আৰু অমৰ্ত্য সেন এই দুজন এছিয়াৰ অৰ্থনীতিবিদ, আৰু এওঁলোকৰ যত্নৰ ফলত আমি বিভিন্ন ধৰণৰ যে দিশ আছে, জনকল্যাণৰ যিবিলাক দিশ, এই দিশবিলাকক উন্নয়নৰ সূচক হিচাপে আমি লাভ কৰিবলৈ সক্ষম হৈছো, বা আমি বিভিন্ন স্বাস্থ্য, শিক্ষা, যোগ্যতা, তাৰপিছত উপাৰ্জন, সামাজিক, আৰ্থিক, সাংস্কৃতিক, ৰাজনৈতিক যিমানবিলাক অৱস্থা, সেই সকলোবিলাক বস্তু আমি চালি জাৰি চাইহে এতিয়া আমি মানৱ সম্পদ উন্নয়ন হৈছে নে নাই বা এখন ৰাষ্ট্ৰ উন্নত নে অনুন্নত, সেই কথাটো আমি চালি জাৰি চাবলৈ সক্ষম হৈছো। আৰু এইখিনি কথা সক্ষম হবলৈ মহবুব উল হক আৰু অমৰ্ত্য সেন এই দুজন অৰ্থনীতিবিদৰ যত্নৰ ফলতে, বা এনেকুৱা ধৰণৰ অৰ্থনীতিৰ যত্নৰ ফলতে এইটো সম্ভৱ হৈছে। মহবুব উল হকে দাঙি ধৰা নতুন সংজ্ঞা অনুসৰি প্ৰতিজন মানুহে নিজ নিজ ইচ্ছা আৰু অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতি সাধনৰ উদ্দেশ্যে বিভিন্ন সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক ক্ষেত্ৰসমূহত বাধাহীন অংশগ্ৰহণৰ সুযোগ উপভোগ কৰাকহে উন্নয়ন বোলা হয়। এতিয়া মহবুব উল হকে এটা নতুন সংজ্ঞা আগবঢ়াইছে উন্নয়নৰ, যে প্ৰতিজন মানুহে নিজ নিজ ইচ্ছা আৰু অৰ্হতা অনুসৰি নিজ নিজ জীৱন যাপন পদ্ধতিৰ উন্নতি সাধনৰ উদ্দেশ্যে বিভিন্ন সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক ক্ষেত্ৰসমূহত বাধাহীন অংশগ্ৰহণৰ সুযোগ সুবিধা লাভ কৰিলে তেতিয়া তাক আমি কম যে উন্নয়ন বুলি কম। গতিকে মানুহে নিজৰ ইচ্ছামতে আৰু নিজৰ কৰ্মযোগ্যতা অনুসৰি মই কেনেকুৱা কাম কৰিব পাৰো, মোৰ অৰ্হতা কিমান আছে, তাৰ ওপৰত নিৰ্ভৰ কৰি আমি নিজ ইচ্ছামতে যদি আমি কাম বাছি ল'ব পাৰো, আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক ক্ষেত্ৰসমূহত কোনো ধৰণৰ বাধা নোহোৱাকৈ আমি কামত অংশগ্ৰহণ কৰিব পাৰো, তেতিয়াই উন্নয়ন হোৱা বুলি ক'ব পাৰি মানৱ সম্পদৰ। এই সংজ্ঞাত মানুহক কেন্দ্ৰ কৰিহে, অৰ্থাৎ সমাজৰ বৃহৎ অংশটোৰ স্বাৰ্থ অৱতাৰিহে উন্নয়নৰ লক্ষ্য স্থিৰ কৰাৰ কথা কোৱা হৈছে। মানুহৰ ৰুচি, ইচ্ছা অথবা যোগ্যতা সমূহ সময়ভেদে সলনি হয়। এনে পৰিৱৰ্তন ধৰ্মী ৰুচিবোধৰ লগত সংগতিপূৰ্ণ গতিশীল আৰ্থ-সামাজিক ব্যৱস্থা এটাইহে আচল অৰ্থত উন্নয়নৰ সোপান ৰচিব পাৰে। গতিকে মানুহৰ যিবিলাক ভাল লগা কথা, ৰুচি, এইবিলাক মানুহৰ লাহে লাহে সময়ৰ লগত কি হৈ থাকে, সলনি হৈ গৈ থাকে। গতিকে মানুহৰ ৰুচি, মানুহৰ ইচ্ছা, এইবিলাক কথা সময়ভেদে সলনি হৈ গৈ থাকিলে মানুহৰ যিটো আৰ্থসামাজিক ব্যৱস্থা, এই ব্যৱস্থাটোৰ লগত খাপ খুৱাই আমি সংগতিপূৰ্ণভাৱে আমি পৰিৱৰ্তনবিলাকক ধৰি ৰাখি সেইবিলাকৰ ওপৰত নিৰ্ভৰ কৰি আমি কি কৰিব লাগিব, যে মানৱ সম্পদ উন্নয়ন হৈছে নাই এইটো আমি গম পাম। সুস্বাস্থ্য, অৰ্হতা, বিকাশৰ সামৰ্থ্য, সমাজ পৰিক্ৰমাত অংশগ্ৰহণ আৰু লক্ষ্যত উপনীত হোৱাৰ যোগ্যতা সম্পন্ন উদ্দেশ্যধৰ্মী জীৱনক এই ক্ষেত্ৰত অৰ্থপূৰ্ণ জীৱন বুলি ধৰা হৈছে। গতিকে ইয়াত আকৌ অৰ্থপূৰ্ণ জীৱন বুলিও কৈছে যে সুস্বাস্থ্য, অৰ্হতা, বিকাশৰ সামৰ্থ্য, সমাজ পৰিক্ৰমাত অংশগ্ৰহণ, লক্ষ্যত উপনীত হোৱাৰ যোগ্যতা সম্পন্ন উদ্দেশ্য, এইবিলাক উদ্দেশ্য, সুস্বাস্থ্য হ'ব লাগিব, অৰ্হতা থাকিব লাগিব, অৰ্হতা বিকাশ কৰিব লাগিব, সমাজত আমি বিভিন্ন কাম কাজত অংশগ্ৰহণ কৰিব লাগিব, সামাজিকভাৱে আমি উন্নত হ'ব লাগিব,
এনেকুৱা ধৰণৰ উদ্দেশ্য আগত ৰাখি যেতিয়া আমি এটা জীৱন আগবঢ়াই নিম তেতিয়া সেই জীৱনটো অৰ্থপূৰ্ণ জীৱন আৰু তেনেকে মানৱ সম্পদৰ উন্নয়ন আমি কৰিব পাৰিম। গতিকে এইখিনি কথা বৰ দৰকাৰী কথা। নেক্সট আমি পাইছো যে মানুহক সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱনে অধিক জ্ঞান আহৰণৰ লগতে উন্নত মানৱ জীৱন যাপনৰ পথ সুচল কৰে। সেয়েহে সুস্বাস্থ্যক উন্নয়নৰ প্ৰাথমিক উপকৰণ ৰূপে গণ্য কৰা হৈছে। মানুহৰ যেতিয়া স্বাস্থ্য ভালে থাকিব আৰু মানুহ যেতিয়া দীৰ্ঘজীৱী হ'ব, মানুহৰ যেতিয়া আয়ুস বাঢ়িব, তেতিয়া মানুহে কি কৰিব পাৰে, বেছি জ্ঞান আহৰণ কৰিব। যেতিয়া মানুহ এজনৰ দেহটো ভালে থাকিব, তেওঁ তেতিয়া বিভিন্ন ধৰণৰ কাম কাজত অংশগ্ৰহণ কৰিব পাৰিব আৰু যেতিয়া দীৰ্ঘ জীৱন হ'ব, মানুহৰ আয়ুস বাঢ়িব, যিমানে মানুহজনৰ বয়স বাঢ়িব সিমানে তেওঁৰ অভিজ্ঞতা বা জ্ঞান আহৰণৰ যিটো প্ৰক্ৰিয়া সেইটো ভাল হ'ব। গতিকে তেনেকে মানৱ সম্পদৰ উন্নয়ন হ'ব পাৰে। সেয়ে সুস্বাস্থ্য উন্নয়নৰ প্ৰাথমিক উপকৰণ হিচাপে গণ্য কৰা হৈছে। গতিকে মানৱ সম্পদৰ যিটো উন্নয়ন, সেই উন্নয়নৰ প্ৰথম চৰ্ত হ'ব সুস্বাস্থ্য। দেহা থাকিলেহে বেহা, তেনেকুৱা ধৰণৰ এটা কথা, যে দেহা থাকিলেহে আমি বিভিন্ন ধৰণৰ উন্নয়নৰ কথা ক'ব পাৰিম, যে মানৱ সম্পদ উন্নয়নৰ কথা আমি চিন্তা কৰিব পাৰিম। সেয়েহে সুস্বাস্থ্যটো উন্নয়নৰ প্ৰাথমিক উপকৰণ। সমাজৰ সকলো শ্ৰেণীৰ লোকৰ বাবে সম্পদ, স্বাস্থ্য আৰু শিক্ষা সুনিশ্চিত কৰাই মানৱ সম্পদ উন্নয়নৰ প্ৰধান চাবিকাঠি। আমাৰ সমাজত যিমানবিলাক মানুহ আছে, ধনী, দুখীয়া, উচ্চ, নিচ, যিয়ে নহওক, সকলোবিলাক মানুহে আমাৰ সম্পদ হ'ব লাগিব আৰু সকলো মানুহৰে সুস্বাস্থ্য অধিকাৰী হ'ব লাগিব। সকলো মানুহৰে শিক্ষা নিশ্চিত হ'ব লাগিব, সকলো শিক্ষিত হ'ব লাগিব। এনেকুৱা ধৰণৰ কথা থাকিলে সকলো মানুহ সম্পদ হ'ব তেতিয়াহে, যেতিয়া মানুহবিলাকৰ স্বাস্থ্য ভাল হ'ব, সুস্বাস্থ্য অধিকাৰী হ'ব, শিক্ষিত হ'ব। গতিকে এইবিলাক হৈছে মানৱ সম্পদ উন্নয়নৰ প্ৰধান চাবিকাঠি। উন্নয়নৰ এই উপকৰণসমূহৰ খতিয়ান লোৱাৰ উদ্দেশ্যে আমাক কিছুমান সংকেতক অথবা মাপনিৰ প্ৰয়োজন হয়। এতিয়া মানুহৰ এই যিটো স্বাস্থ্য, শিক্ষা বা সম্পদ, এইবিলাকৰ উন্নতি হৈছে নাই, আমি কেনেকে জুখিম, তাৰ কাৰণে আমাক মাপনিৰ প্ৰয়োজন হ'ব। বহু ক্ষেত্ৰত আকৌ মানুহে নিজ নিজ কৰ্মপন্থা নিৰ্বাচনৰ বেলিকা উপযুক্ত অৰ্হতা অথবা স্বাধীনতাৰ পৰাও বঞ্চিত হৈ ৰয়। যে মানুহৰ নিজ নিজ কৰ্মপন্থা নিৰ্বাচনৰ যিটো উপযুক্ত অৰ্হতা, সেই অৰ্হতাৰ পৰাও মানুহ বঞ্চিত হৈ থাকে। উপযুক্ত জ্ঞান আৰু তথ্যৰ অভাৱেই সচৰাচৰ ইয়াৰ কাৰণ। মানুহৰ জ্ঞান নাথাকিলে আৰু তথ্য নাথাকিলে মানুহৰ যিটো অৰ্হতা, সেইটোও নাথাকিব। গতিকে মানুহৰ জ্ঞান থাকিব লাগিব, মানুহৰ তথ্য সম্পূৰ্ণৰূপে যিবিলাক তথ্য আমাৰ দৰকাৰী, সেইবিলাক তথ্য আহৰণ কৰিব পাৰিব লাগিব। সামাজিক বৈষম্য, দৰিদ্ৰতা, কল্যাণমূলক অনুষ্ঠান, প্ৰতিষ্ঠানসমূহৰ ব্যৰ্থতা অথবা আন কিছুমান কাৰণৰ ফলতো বহুতো মানুহেই অৰ্হতা আহৰণ আৰু প্ৰয়োগৰ পৰা বঞ্চিত হৈ ৰয়। এতিয়া আমাৰ যিটো সামাজিক বৈষম্য, কিছুমান উচ্চ নিচ ভেদভাৱ আছে, গতিকে উচ্চ নিচ, জাতি, বৰ্ণ, ধৰ্ম, এইবিলাকৰ যিটো সামাজিক বৈষম্য, তাৰ কাৰণেও মানুহ কিছুমান অৰ্হতা আহৰণ, মানে মানুহৰ শিক্ষা লোৱাৰ পৰা বঞ্চিত হ'ব পাৰে, বা যি শিক্ষা আছে সেই শিক্ষামতে কাম এটাত তেওঁ অংশগ্ৰহণ কৰিবৰ কাৰণেও বঞ্চিত হ'ব পাৰে। তাৰোপৰি দৰিদ্ৰতাৰ কাৰণেও মানুহে কি কৰিব লাগিব, শিক্ষা লোৱাত অসুবিধা হ'ব পাৰে। কল্যাণমূলক যিবিলাক অনুষ্ঠান প্ৰতিষ্ঠানৰ ব্যৰ্থতা, আমাৰ যিবিলাক কল্যাণমূলক অনুষ্ঠান প্ৰতিষ্ঠান আছে, সেইবিলাকৰ মূল উদ্দেশ্য হৈছে যে মানুহৰ কল্যাণ সাধন কৰা। এতিয়া এনেকুৱা যদি ঘটনা হয় যে মানুহে নিজৰ অৰ্হতা আহৰণ বা প্ৰয়োগৰ পৰা বঞ্চিত হয়, মানে শিক্ষা লাভৰ বা যিকোনো প্ৰশিক্ষণ লাভৰ পৰা বঞ্চিত হয়, আৰু সেই প্ৰশিক্ষণ বা শিক্ষা যিকোনো কামত ব্যৱহাৰ কৰিবৰ কাৰণে বঞ্চিত হয়, তেতিয়া এই অনুষ্ঠানবিলাকৰ ব্যৰ্থতা আমি গম পাওঁ। আৰু বহুতো কাৰণ আছে, যিবিলাক কাৰণৰ ফলত আমি অৰ্হতা আহৰণ আৰু প্ৰয়োগৰ পৰা বঞ্চিত হ'ব লগা হয়। সেয়ে স্বাস্থ্য, শিক্ষা, সম্পদ পৰিক্ৰমাৰ লগত জড়িত হোৱাৰ সুবিধাক উন্নয়নৰ প্ৰাথমিক পদক্ষেপ বুলি ধৰা হয়। গতিকে উন্নয়নৰ প্ৰথম ষ্টেপটো কি, যে আমি স্বাস্থ্য, শিক্ষা, সম্পদ পৰিক্ৰমাৰ লগত জড়িত হ'ব লাগিব। মানুহৰ স্বাস্থ্যৰ প্ৰতি আমি সজাগ কৰিব লাগিব, সুস্বাস্থ্যৱান কেনেকে হ'ব লাগিব, বা শিক্ষাৰ ক্ষেত্ৰত আমি চবে যে আমি শিক্ষা লাভ কৰিবলৈ চবে শিক্ষিত হ'ব লাগিব, স্কুল কলেজত যাব লাগিব,
বা সম্পদ পৰিক্ৰমাৰ লগত আমি জড়িত হৈ যিখিনি হওঁ সেইটোৱে আমাৰ প্ৰথম ষ্টেপ টুৱাৰ্ডছ ডেভেলপমেণ্ট। উদাহৰণস্বৰূপে নিশকতীয়া দেহাৰ অশিক্ষিত শিশুৱে কোনো পধ্যেই বিমান চালক অথবা শিল্প উদ্যোগৰ পৰিচালক হোৱাৰ বিষয়ে ভাবিব নোৱাৰে। এজন যেতিয়া শিশু যিটো শিশু দেহত দেহ একেবাৰে দৈহিকভাৱে মানে দুৰ্বল আৰু যিটো শিশুৰ শিক্ষা নাই তেনেকুৱা ধৰণৰ এটা শিশুৱে উদ্যোগৰ পৰিচালনা শিল্প উদ্যোগৰ পৰিচালনা বা মেনেজাৰ টাইপৰ বা বিমান চালক পাইলট এনেকুৱা ধৰণৰ কামৰ কথা ভাবিব পাৰিব জানো? নোৱাৰে। ঠিক সেইদৰে সামাজিকভাৱে একাষৰীয়া হৈ প্ৰত্নকালীন জীৱন যাপন কৰা সমাজৰ মানুহ এজনেও দেশৰ মুৰব্বী হোৱাৰ সুযোগ সুবিধাহে নালাগে কল্পনা কৰিব নোৱাৰে। এতিয়া সামাজিকভাৱে যিখিনি মানুহ একাষৰীয়া হয় একেবাৰে আগৰ যুগৰ জীৱন যাপন কৰি থাকে, আদিম যুগৰ লগত মানুহ নিজকে লৈ যাই থাকে, তেনেকুৱা ধৰণৰ এজন মানুহে দেশৰ মুৰব্বী হোৱাৰ কথা ভাবিব পাৰিব নে হ'ব পাৰিব? একো হ'ব নোৱাৰে। পৃথিৱীৰ বহুতো দেশত আকৌ মহিলাসকলকো বহু ধৰণৰ কামত নিযুক্তি দিয়াই নহয়। সমাজৰ বহুজন দৰিদ্ৰ লোকেই আকৌ ধনৰ অভাৱত উপযুক্ত চিকিৎসাৰ পৰাও বঞ্চিত হৈ ৰুগ্ন জীৱন অথবা অকাল মৃত্যুক আকলি লয়। গতিকে এই যিবিলাক আমাৰ প্ৰব্লেম আছে সমাজত, শিক্ষা নাই বা অৰ্থৰ অভাৱ, দৰিদ্ৰতা, সামাজিক ভাৱে মানুহক কি কৰা হয়, সামাজিক বৈষম্যৰ ফলত মানুহবিলাকে বিভিন্ন সা সুবিধাৰ পৰা বঞ্চিত হ'ব লগা হয়। এই সকলোবিলাক আমাৰ যিবিলাক প্ৰব্লেম আছে এই সকলোবিলাক আমি সলভ কৰিব লাগিব, তেতিয়াহে মানৱ সম্পদ উন্নয়ন হ'ব পাৰিব। নেক্সট আছে মানৱ সম্পদ উন্নয়নৰ স্তম্ভ। আমি মানৱ সম্পদ উন্নয়নৰ 4টা স্তম্ভ পাওঁ। এতিয়া এই খিনি কথা আমি নেক্সট এটা ভিডিঅ'ত আলোচনা কৰিম। বৰ্তমান এইটো ভিডিঅ' বহুতে দীঘল নকৰোঁ, নেক্সট আৰু এটা ভিডিঅ'ত এই চেপ্টাৰটো আমি শেষ কৰিবলৈ যত্ন কৰিম। তেতিয়াহ'লে আজিলৈ ইমানতে ক্লাছটো সমাপ্ত কৰিম আৰু সকলোকে এটা অনুৰোধ যাতে এই যিটো ভিডিঅ' এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিয়ে আৰু এই যিটো চেনেল আছে আমাৰ চেনেলটো সকলোৰে চেনেল আৰু সকলোৱে যাতে ছাবস্ক্ৰাইব কৰি যিখিনি মই দি আছোঁ ছাত্ৰ ছাত্ৰীসকলক সেইখিনি যাতে সকলোৱে গ্ৰহণ কৰে আৰু শ্বেয়াৰ কৰিলে কি হ'ব, যিখিনি আমাৰ ল'ৰা ছোৱালী টিউচন ল'ব নোৱাৰে, যিখিনি ল'ৰা ছোৱালী প্ৰাইভেট স্কুল কলেজত পঢ়িব নোৱাৰে বা চৰকাৰী স্কুলত পঢ়ি থকা ল'ৰা ছোৱালীখিনি যেতিয়া ক্লাছত যদি অসুবিধা পাই আছে, তেতিয়াহ'লে এই ভিডিঅ'টোৱে বহুতকে সহায় কৰিব। গতিকে সকলোৱে যাতে শ্বেয়াৰ কৰা আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা। ঠিক আছে, তেতিয়াহ'লে আহিছোঁ, আকৌ লগ পাম আমি এটা নতুন ভিডিঅ'ৰ সৈতে। ধন্যবাদ।